বা মেলো বহুত দিনের মধ্যে দেখলি হয়তো কোথায় আজিকালি বা তার শরীর খারাপ না থাকে ও হরে একটু না থাকে তুই শুনবা গিয়ে কথা বলছ ও মই তাৰমানে আজিকালি আম্বানি দত থাকো নহয় আম্বানি যি হাগে তার কথা আনকুনি ধুই দেই এই অঙ্করামে ধুই দেই দে দে ভালে বেশি দে কিতাবা আমাকে চান্স পাইলে আমার লই যাবি আরে কথা যি আৰু ক তহঁতক নেমে আৰু কাক ননি এনে পয়সা কিমান মান দেনি 300 হাজিরা দেনি মোক কিন্তু খাই লৈ 700 দিবা লাগবে থেত যথেষ্টৰ কথা কয় লাখৰ কথা কয় কৰোৰৰ কথা কয় মোৰ 3 লাখ কৰি আজিকা দিনত বা 3 লাখ করে আগ দিনত হাজিরা মই 3 লাখ টাকা দেখাই নাই আরে তহঁতে এইহান গাঁৱত থাকিলে মূৰ্খ হৈ যাবি মূৰ্খ এই অহা সপ্তাহত মোৰ লগত ওলাবি দে হব দে যাম দে দে মই যাওঁৱে গৰুটো লাগ দিবি আছে যাবি নেকি যাওঁতে গধূলি লগ কৰিম দে দে 10 টকাৰ কাৰণে গেছি হোৱাৰ পেট খাম মোৰ তাত 5 লাখ টকাৰ নোট আছে তাত খুচি আছে পিছে গাড়ীখন কাৰ গাড়ীখন মোৰে আৰু কাৰ হ'ব দে মই যাওঁ দে পিছে ইয়াৰ লগত ভাল টাইম পাছ কৰিলোঁ আৰু এটা মুখকে ঢালি দিনটো সাৰিব পাৰিলোঁ সিয়াকে এইটো দেখোন আমাৰ মেলো গম পাইছোঁ ঐ মেলো ঐ এফালে আছোঁ দে কো মোৰ তাত টাইম নাই ইয়াক মাতা জানিছে দেৱাই বচোন হয় তো আজিলৈ দেখাই নাপায় কথা কৈছে মই ক'তনো থাকিম আৰু আকাশৰ তলত মাটিৰ ওপৰতে আছোঁ ঠেত গাদা সেইটো অনা এতিয়া ক'ত থাকা আজিকালি মই তাৰমানে আজিকালি সাধুখানৰ লগতে থাকোঁ সাধুখানৰ পৰা জেলত গেল তাক কোনে খালাচ কৰি দিলে মই বা তো সাধুখানৰ আপাক জেলৰ পৰা খালাচ কৰি দিলি কিনো ডাঙৰ কাম কৰিলোঁ মই আম্বানীৰ লগত সদায় সদায় চাহ খাই আহোঁ তোক সাধুকে কেনামান পইচা দিলে কেনামান দিব আৰু 300-400 টকামান দিছি মোক ইয়ে নেউলে 300 কথা কয় হাজাৰৰ কথা কওঁ লাখৰ কথা কওঁ পিছে তোৰ খবৰ কেনে মোৰনো আৰু ক'ত কথা হ'ল মই এইবাৰ আৰু লকডাউন দেওঁকে হৈছে পইচা চইচাও নাই কাম চামো কৰিব পৰা নাই কি বেলা পাৰা আছে দিবি দিম যাবই তোক মাৰি নাহাতৰ গৈছে এই গধূলি যাবি দিহাৰাম যা 40-50 হাজাৰ টকা দিবা আৰু হেল্ল' মোৰ 50 টকা তো কি নেদা নেকি পইচা লাগে নেকি কেনাম হেত লৈ যাবি মতো 40-50 টকা লৈ যাবি হেত কি চাই পইচাটো মোক লাগে তোৰ কেনাম দিন ঘূৰি আছে তই হ'ব এমান থেংক ইউ ক'ব নালাগে দে হ'ব দে ফোন ৰাখছোঁ দিয়া গধূলি আহিবি দে মেলো মোক কি পইচাটো নেদা নেকি সদায় যি ঘূৰি থাকা আজি দিবি লাগিব গ'লে তোৰ বাপেৰে খা হম বৰ দাদা পাৰিছিল 40-50 হাজাৰ টকা কথা কয় ই তোৰ গাজৰো তোৰ কেনাম টাইমত উল্লু বনাইছিল গাজৰো